নমস্কাৰ অসম জ্ঞান প্ৰকাশ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ট্ৰিক্সসহ 25টামান ৰাজধানীৰ বিষয়ে লৈ আহিছোঁ। সাধাৰণতে দেখা যায় যে পৰীক্ষা হলসমূহত ৰাজধানীৰ বিষয়ে আহিলে বা কাৰেন্সিৰ বিষয়ে আহিলে আমাৰ খেলিমেলি লাগি যায়। অপশ্যনটো দেখাৰ লগে লগে আমাৰ টিক চিন মাৰিবলৈ অকণমান অসুবিধাৰ সৃষ্টি হয়, অপশ্যনবোৰ দেখাৰ লগে লগে খেলিমেলিৰ সৃষ্টি হয়। কিন্তু মই এই ভিডিঅ'টোত তেনেকুৱা কিছুমান ট্ৰিক্স লৈ আহিছোঁ, আপোনালোকে পাহৰিবলৈ ইচ্ছা কৰিলেও পাহৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক, ষ্টাৰ্ট কৰোঁ। প্ৰথমতে দিয়া আছে ইৰাণ। তো ইৰাণৰ ৰাজধানীৰ কথা সুধিছে। আমাক পটককৈ যদি ইৰাণৰ ৰাজধানীৰ কথা সোধে আমাৰ মনত পেলাবলৈ অকণ অসুবিধা হৈ যায়, নহয় জানো, খেলি মেলি লাগি যায়। কিন্তু ট্ৰিক্সৰ সহায়ত যদি আমি মনত পেলাওঁ বা মনত ৰাখোঁ তেনেহ'লে আমাৰ খুব সহজতে মনত থাকি যাব ৰাজধানীবোৰৰ বিষয়ে, যে এখন দুখনটো ৰাজধানী নে বহুত আছে, গতিকে মনত ৰাখিবলৈ কঠিন হৈ যায়। আৰু পৰীক্ষা হলত কি হয়, আপোনাৰ অপশ্যনবোৰ দেখিলেই খেলি মেলি লাগি যায়। কিন্তু যদি আমি ট্ৰিক্সৰ সহায়ত মনত ৰাখোঁ তেনেহ'লে নিশ্চয় মনত থাকিব। গতিকে বলক আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে ইৰাণ। ইৰাণ বুলি ক'লে আমাৰ মনলৈ আনিব লাগিব যে ইৰাণে এইবাৰ ক্ৰিকেটত কেই ৰান কৰিলে। ইৰাণে এইবাৰ ক্ৰিকেটত মাত্ৰ 13 ৰানহে কৰিলে। আপোনালোকে মনত ৰাখিব যে ইৰাণে এইবাৰ মাত্ৰ 13 ৰানহে কৰিলে, বেছি কৰা নাই। গতিকে ইয়াত ৰাজধানী হৈ যাব তেহৰান। আমাৰ যদি ইৰাণৰ ৰাজধানী তেহৰান বুলি পঢ়ি যাওঁ তাত গৈ খেলি মেলি লাগি যাব পাৰে, মনত নাথাকিব পাৰে, কাৰণ এখন দুখন ৰাজধানী নহয়, আমাৰ ঢেৰ আছে ৰাজধানী পঢ়িবলৈ। গতিকে যদি আমি এনেদৰে মনত ৰাখোঁ তেনেহ'লে খুব সম্ভৱ আমি পাহৰিব নোৱাৰিম বা নাপাহৰোঁ। গতিকে নেক্সট হৈ যাব ইজৰাইল। এতিয়া ইজৰাইল বুলি মনলৈ আহিলে, ইজৰাইলৰ কথা যদি আহে তেনেহ'লে আমাৰ কি মনলৈ আহে, আমাৰ হামাছৰ কথা মনলৈ আহে, যে ইজৰাইল আৰু হামাছৰ মাজতে বহুত ডাঙৰ যুদ্ধ এখন হৈ গৈছিল। আমাৰ সেই কথা মনলৈ আহে। আৰু সেই যুদ্ধখনত কি হৈছিলে, বহুত মানুহ মৰিছিলে, ক্ষতিগ্ৰস্ত হৈছিল, আমি সকলো জ্ঞাত এই বিষয়ে। আৰু কি হৈছিলে, আমি নিজে ভাবি ল'ব লাগিব কিছুমান বস্তু, যে তাত বহুত ধ্বংস হৈছিলে আৰু তাত খেলি মেলি হৈছিলে, নহয় জানো, যে লেতেৰা গোটেই বোমা ফুটি একদম লেতেৰা হৈ গৈছিল, যধে মধে বস্তুবোৰ হৈ গৈছিলে। তো সেই লেতেৰাবোৰ চাফা কৰিবলৈ কি প্ৰয়োজন হয়, ঝাৰুৰ প্ৰয়োজন, নহয় জানো। গতিকে ইজৰাইলৰ কথা মনত পৰিলেই বা ইজৰাইলৰ বিষয়ে আহিলে, ৰাজধানীৰ বিষয়ে আহিলে আমাৰ ঝাৰুৰ কথা মনলৈ আহিব লাগিব। প্ৰথম যুদ্ধৰ কথা, তাৰপিছত ঝাৰুৰ কথা। তেনেদৰে আমাৰ কি হৈ যাব, ইজৰাইলৰ ৰাজধানী হৈ যাব জেৰুজালেম। আমাৰ পটককৈ মনত নাথাকিব জেৰুজালেমটো, নহয় জানো। যদি আমি যুদ্ধৰ কথা মনলৈ আনো বা সেই লেতেৰাবোৰৰ কথা মনলৈ আনো, তাৰপিছত যদি ঝাৰুদালৰ কথা মনলৈ আনো, নিশ্চয় জেৰুজালেমটো মনত থাকি যাব। গতিকে ইয়াৰ নেক্সটটো হৈছে বাহৰেইন। এতিয়া বাহৰেইনে কি উচ্চাৰণ কৰিছে, বাহৰেইন। এনেকুৱা লগা নাইনে যে বাহিৰত বৰষুণ দি আছে, নহয় জানো। মানে ট্ৰিক্স হয় এটা, আপোনালোকে যেনেদৰে মনত ৰাখিব পাৰে তেনেদৰে ৰাখিব। হয়তো আপোনালোকে বেলেগ ট্ৰিক্সৰ সহায়তো মনত ৰাখিব পাৰে। মই মোৰ আইডিয়াখিনিহে দিছোঁ, বা মই কেনেদৰে পঢ়ি মনত ৰাখিছোঁ মই সেই তাৰ আইডিয়াটোহে দিছোঁ। যে বাহৰেইন, বাহিৰত বৰষুণ দি আছে। এতিয়া বাহিৰত বৰষুণ দি থাকিলে আমাৰ কি হয়, ভিজিবলৈ মন নাযায় জানো। ভিজিবলৈ নিশ্চয় মন যায়। আৰু যদি আমি বাহিৰত ভিজোগে তেতিয়া কি হয়, ঘৰৰ মানুহে বা মাহঁতে গালি পাৰে নাই, নিশ্চয় মাহঁতে গালি পাৰিব। তো এনেদৰে মনত ৰাখিব পাৰে আপোনালোকে, বাহৰেইন, মায়ে মানা কৰিছে বৰষুণত ভিজিবলৈ। তো কি হৈ যাব, ৰাজধানী কি হৈ যাব, বাহৰেইন দেশখনৰ ৰাজধানী হৈ যাব মানাম্মা। তো মায়ে মানা কৰিছে, বাহৰেইন, বাহিৰত বৰষুণ দি আছে আৰু মায়ে মানা কৰিছে, ইফালে দেশখনৰ নাম কি হৈ যাব, এইটো মানাম্মা হৈ যাব। নেক্সট জৰ্ডান। জৰ্ডানে কি উচ্চাৰণ কৰিছে, জৰ্ডান শব্দটোৱে বা দেশ হয় এখন। তো কি উচ্চাৰণ কৰিছে, জ্বৰৰ নিচিনা উচ্চাৰণ কৰা নাই জানো, যে জৰ্ডান তেনেকুৱা লগা নাই জানো। তো জ্বৰ হৈ থাকিলে আমাৰ বা বেমাৰ হৈ থাকিলে, শাৰীৰিকভাৱে অসুস্থ বা বেমাৰ হৈ থাকিলে আমাৰ কি কৰে, মাহঁতে অলপ অইন দিনতকৈ বেছিকৈ শুশ্ৰূষা কৰে নাই বা মৰম কৰে নাই, অলপ বেছি নিজকে স্পেচিয়েল ফিল হয়নে নাই সেই বেমাৰৰ কেইদিন। তো এনেদৰে মনত ৰাখিব পাৰে আপোনালোকে, জৰ্ডান, সন্মান, আম্মান, এনেদৰে মনত ৰাখিব পাৰে। ইয়াৰ ৰাজধানী হৈ যাব আনমান। তো নেক্সট আহিছে কাজাখস্তান। এতিয়া কাজাখস্তান দেশ হয় এখন, তাৰ ৰাজধানীৰ বিষয়ে সুধিছে। তো কাজাখস্তানৰ যেতিয়া আমি পঢ়িছোঁ, দেশখন ভয় লগা নিচিনা নহয় জানো দেশখন, যে কাজাখস্তান। তো কি হয়, আমাৰ মনলৈ আহে, আমি যাওঁ বুলি আহে জানো, তো নাযাওঁ নিচিনা আহিছে ন মনলৈ, যে কাজাখস্তান কেনেকুৱা দেশ একদম। তো কাজাখস্তানলৈ যাবলৈও নিদিওঁ কাকো। তো কি হৈ যাব, বা নাহিবাও, কাজাখস্তানলৈ কোনো নাহিবাও। তো আস্তানা, ইয়াৰ কাজাখস্তানৰ ৰাজধানী কি হৈ যাব,
আস্থানা হৈ যাব, মানে নাহিবা। কাজাখস্তানৰ যিটো দেশ হয় সেইখনলৈ নাহিবা, আস্থানা। এনেদৰে মনত ৰাখিব পাৰে। মই কোৱা নাই নাহিবা আহিবা এইবোৰ কোৱা নাই, জাষ্ট ট্ৰিক্স হয় এটা, মই এনেদৰে মনত ৰাখিছোঁ, তো আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰি দিছোঁ ট্ৰিক্সটো। আপোনালোকে বেলেগ ধৰণৰ মনত ৰাখিব পাৰে। এতিয়া নেক্সট আহি যাব কুৱেইটৰ ৰাজধানী চিম্পল, কুৱেইট চিটি মনত থাকি যাব। এতিয়া 7 নম্বৰ আছে উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়া দেশখনৰ কথা মনলৈ আহিলে আমি ভাবি ল'ব লাগিব যে আজিৰ পৰা, ইমান দিনে ভবা নাই কিন্তু আজি ভাবি লওক যে উত্তৰ কোৰিয়া দেশৰ মানুহবোৰ কি য়ং, পূৰা য়ং ফিট পূৰা। আজিৰ পৰা মনত ৰাখিব উত্তৰ কোৰিয়াৰ মানুহবোৰ পূৰা ফিট। গতিকে এনেদৰে মনত ৰাখিব পাৰে। যদি পিয়ংয়ং, ইয়াৰ ৰাজধানীটো পিয়ংয়ং হয়। পিয়ংয়ংটো মনত নাথাকিব পাৰে আমাৰ, কিন্তু যদি আমি আজিৰ পৰা মনত ৰাখোঁ যে উত্তৰ কোৰিয়াৰ মানুহবোৰ বহুত ফিট য়ং হয়, তেনেহ'লে নিশ্চয় মনত থাকিব উত্তৰ কোৰিয়া কি হৈ যাব ৰাজধানী পিয়ংয়ং। নেক্সট আহিছে দক্ষিণ কোৰিয়া হৈ যাব ছিঅল, ৰাজধানী ছিঅল। নেক্সট আহিছে ইণ্ডোনেছিয়া। এতিয়া ইণ্ডোনেছিয়া দেশখনৰ কথা মনলৈ আহিলে ঠাণ্ডাৰ কথা মনলৈ আহে, যে ইণ্ডোনেছিয়া দেশখন বহুত ঠাণ্ডা। আমি ভাবি ল'ব লাগিব আজিৰ পৰা যে ইণ্ডোনেছিয়া দেশখন বহুত ঠাণ্ডা, আৰু ঠাণ্ডাত আমাক কি লাগে পিন্ধিবলৈ? ঠাণ্ডাত আমাক কি লাগে? আমাক জেকেটৰ প্ৰয়োজন হয়নে নাই? তো জেকেটৰ প্ৰয়োজন হয় ঠাণ্ডাত পিন্ধিবলৈ। তো আমাৰ ইণ্ডোনেছিয়াৰ কথা মনলৈ আহিলে আমি ঠাণ্ডাৰ কথা মনলৈ আনিব লাগিব আৰু জেকেটৰ কথা মনলৈ আনিব লাগিব। তো ইয়াৰ ৰাজধানীখন কি হৈ যাব? জাকাৰ্টা। ইয়াৰ ৰাজধানী কি হৈ যাব? জাকাৰ্টা হৈ যাব। গতিকে এনেদৰে মনত ৰাখিবলৈ চেষ্টা কৰি যাব আপোনালোকে। আজিৰ পৰা ভাবি ল'ব ইণ্ডোনেছিয়া দেশখন বহুত ঠাণ্ডা, আৰু ঠাণ্ডাৰ কথা মনলৈ আহিব, আৰু ঠাণ্ডাত কি লাগে? আমাক জেকেট লাগে। তাৰপিছত 10 নম্বৰত আছে পাকিস্তান। এতিয়া পাকিস্তান দেশখনৰ নাম শুনিলে আমি কি মনলৈ আহে? পাকিস্তান এখন মুছলিম দেশ হয়নে নহয়? যে পাকিস্তান এখন মুছলিম দেশ, গতিকে ডাইৰেক্ট ক'লেই হ'ল যে পাকিস্তানৰ ৰাজধানী কি? ইছলামাবাদ কথা মনলৈ এইটো আহিয়ে যাব আপোনালোকৰ দেখাৰ লগে লগে। নেক্সট 11 নম্বৰটো আছে কটৰ। এতিয়া কটৰ শব্দটোৱে কি উচ্চাৰণ কৰিছে? কটৰ শব্দটোৱে এনেকুৱা উচ্চাৰণ কৰা নাই যেনে কটা কাটিব এতিয়া, কাটি যে কাটিব এতিয়া, তেনেকুৱা লগা নাইনে? তো এনেকুৱা মনত ৰাখিব পাৰে কটৰ, মই তোমাক দোহাই দিছোঁ মোক নাকাটিবা। যে কটৰ মানে আছে কটৰ, কাটা, মানে ভাবি লৈছোঁ আৰু কটৰ মানে কাটা। তো মই তোমাক দোহাই দিছোঁ মোক নাকাটিবা তুমি, হয়নে নাই? তেনেদৰে আপোনালোকে মনত ৰাখিব পাৰে। তো ইয়াৰ ৰাজধানী হৈ যাব দোহা। নেক্সট আছে চৌদি আৰব। যে আজিৰ পৰা মনত ৰাখিব আপোনালোকে চৌদি আৰবত আপোনালোকৰ ফ্ৰেণ্ড এজন থাকে, আৰু ফ্ৰেণ্ডজনৰ নাম কি হৈছে? ৰিয়াদ। বুজি পাইছেনে? যদিও নাই তেনেহ'লে তথাপিও আপোনালোকে এনেদৰে মনত ৰাখিব পাৰে চৌদি আৰবত আপোনালোকৰ ফ্ৰেণ্ড এজন আছে যাৰ নাম হৈছে ৰিয়াদ। নেক্সট ছিংগাপুৰৰ ৰাজধানী ছিংগাপুৰে হয়। ছিংগাপুৰৰ ৰাজধানী বেলেগ একো নহয়, আপোনালোকৰ মনত থাকি যাব। নেক্সট 14 নম্বৰত আছে অষ্ট্ৰিয়া। যে অষ্ট্ৰিয়া শব্দটোৱে কি উচ্চাৰণ কৰিছে? এনেই নিজে ভাবি ল'বচোন, অষ্ট্ৰিয়া, অস্ত্ৰ একেই নহয় জানো? অস্ত্ৰ শস্ত্ৰ যে সেইটো একেই নহয় জানো? তো অষ্ট্ৰিয়া শব্দটোৱে উচ্চাৰণ কৰিছে অস্ত্ৰৰ। গতিকে মই অস্ত্ৰ শস্ত্ৰক ভয় নকৰোঁ। কি নকৰোঁ? আজিৰ পৰা মই অস্ত্ৰ শস্ত্ৰক ভয় নকৰোঁ। তেনেহ'লে ইয়াৰ ৰাজধানী কি হ'ব? ভিয়েনা। অষ্ট্ৰিয়াৰ ৰাজধানী হৈ যাব ভিয়েনা, মানে ভয় নকৰোঁ মই অস্ত্ৰক। ইমানেই কথা, চিম্পল কথা, মনত ৰাখিবলৈ সহজ হ'ব এনেদৰে মনত ৰাখিলে। আপোনালোকে বেলেগ ট্ৰিক্স ব্যৱহাৰ কৰিও মনত ৰাখিব পাৰে, মই এনেদৰে মনত ৰাখিছোঁ। এতিয়া আছে আইচলেণ্ড, বৰফ হয়নে নাই? তো আইচলেণ্ডলৈ আমি এনেকৈ যাব পাৰোঁ জানো? নিশ্চয় নোৱাৰোঁ, হয়নে নাই? তো মই এনেদৰে মনত ৰাখিছোঁ যে আইচলেণ্ডলৈ মই এনেকৈ নাযাওঁ। কেনেকৈ যাম? মই বাইক লৈহে যাম আইচলেণ্ডলৈ। কি লৈ যাম? মই বাইক লৈ যাম। আজিৰ পৰা আপোনালোকেও ভাবি লওক আইচলেণ্ডলৈ গ'লে বাইক লৈহে যাব। তো এনেদৰে মনত ৰাখিছোঁ। তো ইয়াৰ ৰাজধানী হৈ যাব বেইকজাভিক। বাইক লৈ যাবা, হয়নে নাই? বেইকজাভিক। আইচলেণ্ডৰ ৰাজধানী কি হৈ যাব? বেইকজাভিক। আজিৰ পৰা আমি আইচলেণ্ডলৈ বাইক লৈহে যাম, তাৰমানে হৈ যাব বেইকজাভিক। নেক্সট হৈছে নৰৱে দেশখনৰ এতিয়া ৰাজধানী কি হ'ব পাৰে? নৰৱে ৰাজধানী কোৱাৰ আগতে মই কৈ দিওঁ, নৰৱেখন মোৰ একদম ওচৰৰ পৰা চোৱাৰ খুব হেঁপাহ আছে, হয়নে? আজিৰ পৰা আপোনালোকৰ হেঁপাহ বনাই লওক নৰৱে দেশখন ওচৰৰ পৰা চোৱাৰ। গতিকে আজিৰ পৰা আপোনালোকে ভাবি লওক নৰৱে দেশখন ওচৰৰ পৰা চোৱাটো আপোনালোকৰ হেঁপাহ। গতিকে নৰৱেৰ ৰাজধানী হৈ যাব ওচলো।
উচলো হৈ যাব নৰৱেৰ ৰাজধানী। গতিকে আজিৰ পৰা আপোনালোকে মনত ভাবি লওক যে নৰৱেখন ওচৰৰ পৰা চাবলৈ খুব হেঁপাহ আছে। নেক্সট আহি গ'ল স্পেইন। তো স্পেইনত কি মোৰ মা আছে, মই এনেদৰে মনত ৰাখিছোঁ স্পেইনত কি আছে, মোৰ মা আছে, হৈ গ'ল ইমানেই কথা। মাদ্ৰিদ, স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ। এতিয়া আহি গ'ল বাহামাছ। এতিয়া বাহামাছৰ ৰাজধানী কোৱাৰ আগতে মই ট্ৰিক্সটো কওঁ যে বাহামাছ খাই কোনে কোনে ভাল পায়। বাহামাছ নহয়, বাহু মাছ। এইটো দেশখনৰ নামহে হৈছে বাহামাছ। তো বাহু মাছ খাই কোনে কোনে ভাল পায়। মই কিন্তু বেয়া পাওঁ দেই, আৰু সেই বেয়া পাওঁ কাৰণেই মই নাচাওঁ বাহু মাছ, মই ঘূৰিও নাচাওঁ বাহু মাছক, হয়নে নাই? এইটো ট্ৰিক্স হয় এটা, যে আপোনালোকে আজিৰ পৰা বেয়া পাবলৈ আৰম্ভ কৰি দিয়ক বাহু মাছ। গতিকে আমি কি হ'ল, বাহু মাছ নাচাওঁ, বেয়া পাওঁ যিহেতু নাচাওঁ, হয়নে নাই? তো বাহামাছৰ ৰাজধানী হৈ যাব নাচাওঁ। নেক্সটত আছে ইয়াত আছে জামাইকা। এতিয়া জামাইকাই কি শব্দ উচ্চাৰণ কৰিছে? জামাইকাই কি শব্দৰ উচ্চাৰণ কৰিছে ভাবকচোন এবাৰ। জামাইকাই উচ্চাৰণ কৰিছে জোঁৱাই শব্দটোৰ নিচিনা লগা নাই জানো? মানে নিজে ভাবি লওক যে জামাইকা যেতিয়া দেশখন দেখা পাব আপোনালোকে, একদম ভাবি ল'ব জোঁৱাই। তাৰপিছত জামাইকা যিহেতু জোঁৱাই শব্দ উচ্চাৰণ কৰিছে, তো আমি জানো যে জোঁৱাইসকলক মাকবিলাকে, শাহু মাকবিলাকে কিমান মৰম কৰে নাই? একদম নিজৰ ছোৱালীতকৈ বা নিজৰ ল'ৰাতকৈ একদম বহুত স্পেচিয়েল মানে ট্ৰিট কৰে জোঁৱাইক আহিলে, কিমান মৰম কৰে, হয়নে নাই? গতিকে কি হয়, জোঁৱাইবিলাকক ৰজাৰ দৰে নাৰাখে জানো যিকেইদিন থাকে নাই? সেইটো সকলোৱে জানো আমি। গতিকে ইয়াৰ ৰাজধানী কি হ'ব আপোনালোকে ভাবকচোন। ইয়াৰ ৰাজধানী হৈ যাব কিংষ্টন। কিং মানে ৰজা, হয়নে নাই? গতিকে কিংষ্টন হৈ যাব। জোঁৱাইৰ কথা মনত পেলালে, জমাইকাৰ দেশখনৰ বিষয়ে যদি ৰাজধানীৰ বিষয়ে আহে, আপোনালোকে ডাইৰেক্ট জোঁৱাইৰ কথা মনত পেলাব, আৰু জোঁৱাইক কেনেদৰে ৰাখে, ৰজাৰ দৰে ৰাখে, হয়নে নাই? গতিকে ইয়াৰ ৰাজধানী হৈ যাব কিংষ্টন। ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়াই হ'ব, আৰু মালদ্বীপৰ ৰাজধানী মালে। এইটো মনত ৰাখিবলৈ ভাল, মালদ্বীপ মালে। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে, মোৰ ট্ৰিক্সসমূহ যদি ভাল পালে, আপোনালোকে যদি এনেবোৰ ট্ৰিক্সৰ আৰু ভিডিঅ' লাগে, তেনেহ'লে মোক এটা কমেণ্ট কৰি দিব, আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব পাৰে, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বহুতেই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ট্ৰিক্সখিনি বেয়া পাইছে তেনেহ'লে মোক জনাব এবাৰ, কাৰণ মই যেনেদৰে পঢ়িছোঁ মই তেনেদৰে আপোনালোকক কৈ গৈছোঁ। আৰু ঢেৰ আছে, দেশ আৰু ৰাজধানী আছে, কাৰেঞ্চি, কেপিটেল ঢেৰ আছে। কাৰেঞ্চিৰ বিষয়ে মনত ৰাখিবলৈ বহুত কঠিন হৈ যায়, মই তাৰো ভিডিঅ' লৈ আহিম। আৰু ৰাজধানী বহুত আছে, মই সেইবোৰৰো ট্ৰিক্স সহ লৈ আহিম, যাতে আপোনালোকৰ মনত ৰাখিবলৈ ভাল হয়। আৰু আপোনালোকে নিজেও বিভিন্ন ধৰণৰ ট্ৰিক্স ব্যৱহাৰ কৰি মনত ৰাখিব পাৰে। আৰু ট্ৰিক্স ব্যৱহাৰ নকৰিলে অকণ ৰাজধানীৰ বিষয়ে মনত ৰখাবলৈ কঠিন হৈ যায়, যিহেতু বহুত আছে ৰাজধানী, খেলিমেলিৰ সৃষ্টি হয় পৰীক্ষা হলত গৈ। গতিকে মই ট্ৰিক্সৰ সহায়তে মনত ৰাখিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোককো ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। ধন্যবাদ।